Hello everyone, good morning. এতিয়া আমি মৰ্নিং ৱাক কৰিবলৈ আহিছোঁ মোৰ হাজবেণ্ড মই আৰু মোৰ ল'ৰাটো কি হ'ল আহা জলদি ইমান দূৰ আহিলোঁ ৱাকিং কৰিবলৈ ভাগৰ লাগি গৈছে এতিয়া কিমান দূৰ আহিছোঁ যে মৰ্নিং ৱাক কৰিব ৰেল লাইন পাৰ হৈ গ'লো যে আমি ৱাকিং কৰি আহিলোঁ আৰু আহি এগিলাচ পানী খালোঁ আৰু পানী খাই এতিয়া চাহ বনাইছোঁ আৰু এতিয়া আমি চাহ খাওঁ বৰক মই চাহ বনাই ল'লোঁ এতিয়া আমি চাহ খাওঁ এইটো মোৰ ল'ৰাটোৰ বাবে লাল চাহ আৰু এইটো একাপ মোৰ হাজবেণ্ড আৰু মোৰ বাবে আৰু বাকী এইখিনি এতিয়া আমি জিলাপি কেটেলি পিঠা বিস্কিট এই দি চাহখিনি খাই লওঁ এতিয়া চাহ খাই ল'লোঁ আৰু এতিয়া পূৰা ঘৰৰ কাম আছে চাহ কিমান কাম আছে এইবিলাক পূৰা মোৰ ল'ৰাটো সদায় বেয়া কৰি থৈ দিয়ে আৰু এতিয়া মই কামবোৰ কৰিম আৰু কৰি আৰু আজি আমি দিৱালীৰ শ্বপিং কৰিবলৈ যাম কাম পুৰা ফিনিশ হৈ গ'ল আৰু এতিয়া ফ্ৰেছ হ'ম ফ্ৰেছ হৈ খানাখিনি সোনকালে বনাই দিম বনাই এতিয়া আমি দিৱালীৰ শ্বপিং কৰিবলৈ যাম তেন্তে চাই থাকক আজিৰ ভিডিঅ'টো শেষলৈকে মই দিৱালীৰ বজাৰ কি কৰিলোঁ সকলোৱে দেখাম খানা বেলেগ একো বনোৱা নাই যে বাছ যিহেতুকে শ্বপিং কৰিব যাব লাগিব তাৰ বাবে মই এতিয়া বিৰিয়ানী বনাই ল'লোঁ বাছ হ'লেই আৰু বিৰিয়ানী এয়া বাছ হৈ গ'ল মোৰ বিৰিয়ানী আৰু এতিয়া খাই এতিয়া শ্বপিং যাম দিৱালী শ্বপিং কৰি আহি শ্বপিং কৰিলোঁ এয়া চাৰ্ট এইবোৰ পূৰা দিৱালীৰে বস্তু হয় আজি মই শ্বপিং কৰিলোঁ সকলো সজোৱা বস্তু আৰু এইবিলাক মমবাতি লাইট সকলো বস্তুৱে পূৰা দিৱালীৰ শ্বপিং কৰিলোঁ আৰু অকণমান বাকী আছে কাৰণ যিহেতুকে বমা এইবিলাক মানে কিবা কিবি বাচ্চাকেইটাৰ কাৰণে বাকী আছে এতিয়া আৰু অলপ মানে শ্বপিং কৰিব আছে আমি আৰু যিহেতুকে আমি এইবাৰ য'ত আছোঁ ইয়াত মানে এইবাৰ দিৱালী নকৰোঁ এইবাৰ মাহঁতৰ ঘৰত গৈ তাতে মানে এইবাৰ দিৱালী চেলিব্ৰেশ্যন তাত কৰিম আৰু মই আজি দিৱালীৰ বাবে আনিছোঁ বাচ্চাকেইটাৰ কাৰণে 3 পেকেট ফুলজাৰি আৰু এইবিলাক পূৰা লাইট আৰু এইটো হৈছে দুৱাৰমুখত লগোৱাৰ কাৰণে এইটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব এইটো আনিছোঁ আৰু এইবিলাক পূৰা লাইট হয় আৰু এইটো মোৰ ভগৱানৰ কাৰণে দুটা মালা আনিছোঁ আৰু মই আনিছোঁ এইটো হৈছে গেটৰ বাবে দুৱাৰমুখৰ বাবে এইটো দুৱাৰমুখত লগাই এনেকা এটা আনিছোঁ কেনেকুৱা লাগিছে কিন্তু কমেণ্ট সেকশ্যন জনাব দেই সকলোৱে আৰু এই 4টা মমবাতিৰ পেকেট হয় এই 4টা তাৰপিছত এটা কলগছ আনিছোঁ বিগ কলগছ তাৰপিছত এইটো হয় ভগৱানৰ মানে ভৰি বুলি কয় আৰু একেটা দুৱাৰমুখত লগাই একেটা আনিছোঁ ইয়াত বহুত কেইটা আছে ইয়াত এইটো আনিছোঁ আৰু দুৱাৰমুখত লগাবৰ কাৰণে এইটো আনিছোঁ এইটো দুৱাৰমুখত লগাই ওপৰত এনেকৈ লগাই এই দুটা আনিছোঁ এনেকৈ আৰু 2 পেকেট সৰু বোমা তাৰপিছত দুটা দুৱাৰমুখত লগোৱাৰ তলত মানে এনে সাইডত লগাই দিয়ে এইবিলাক এই দুটা পেকেট আনিছোঁ
আৰু সকলোতকৈ ভাল লগা বস্তু আনিছোঁ মই পুৰা মালা লৈ আহিছোঁ হাতত ৰাখা নাই কাৰণ হাতত ৰাখিলে কোনেও ভালকৈ দেখা নাপাব তাৰ বাবে মই ইয়াতে এনেকৈ থৈছোঁ আৰু এইবিলাক পুৰা মালা আনিছোঁ ইয়াত পুৰা 14ডাল মালা আছে আৰু মই এইবিলাক বস্তু সজাই বহুত ভাল পাওঁ সেইকাৰণে একদম ভৰাই বেছিকৈ লৈ আহিছোঁ একদম ঘৰত লৈ যাম আৰু তাতে পুৰা সজাম তেন্তে চাই থাকিব মোৰ নেক্সট ভিডিঅ'টো